Exit the roundabout onto GS Road. তো হে গাইজ কি খবৰ আশা কৰিছোঁ সবৰ খবৰ ভালে আছে বৰ্তমান আছোঁ মই গুৱাহাটী খানাপাৰা আপোনালোকে চাব পাৰিছেই আজি ভিডিঅ'টো এণ্ট্ৰি বনাব পৰা নাই কাৰণ আজি মই হঠাৎ গুৱাহাটী আহিবলগীয়া হ'ল কিবা এটা বিশেষ কামত তো বৰষুণ দিয়া আছিল ঘৰৰ পৰা ওলোৱাৰ পৰাই বৰষুণ দিয়া আছিল তো এতিয়ালৈকে বৰষুণ দিয়ে আছে জাষ্ট খানাপাৰা আহিছোঁ তো জাষ্ট বৰষুণ কমিছে তো জাষ্ট GoProটো লগাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ তো কি কামলৈ আহিছোঁ আপোনালোকে আগলৈ চাই থাকোঁতে গম পাই যাব কি কম মানে আজি কপালটো ইমানেই বেয়া মানে একদম ঘৰৰ পৰা ওলোৱাৰ সময়ৰ পৰা বৰষুণ দি আছে খানাপাৰা আহি বৰষুণটো কমিছে অলপ তথাপিও অলপ দিয়ে আছে তো মানে ভিডিঅ' ইণ্টাৰভিউ বনাব পৰা নাই ৰাস্তাৰ শ্বুট ল'ব পৰা নাই মানে কি ক'ম তো ভাবিছোঁ আপোনাক দেখাবলৈ মানে কি দেখাম আৰু গুৱাহাটী আহিছোঁ গুৱাহাটী অলপ দেখাই দিওঁ নে কি কয় ৰাস্তাৰ শ্বুটটো ল'বই পৰা নাই মনটো আজি বহুতেই বেয়া লাগি আছে কাৰণ ৰাস্তাৰ শ্বুট আপোনালোক দেখাবলৈ পোৱা নাই যেই নহওক কি নহওক মোৰ ভিডিঅ'ৰ মেইন বনোৱাৰ কাৰণে হ'ল আপোনালোকক কিবা কিবি দেখুৱাৰ কাৰণে চেষ্টা কৰোঁ আৰু লগতে আপোনাৰ লগত মোৰ মনৰ কথা শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ তো এইটোৱে হ'ল মোৰ ভিডিঅ' বনোৱাৰ মেইন কাৰণ একো নাই ৰাস্তাৰ শ্বুট বেছি ল'ব পৰা নাই তো কি হ'ল গুৱাহাটীৰ চিটিখন আপোনালোকক দেখাই দিওঁ অলপ আৰু আপোনাৰ লগত কথা পাতিলোঁ নে কি কয় মোৰ মনটো ভাল লাগি যাব আৰু গাইছি ফলা চাওকচোন বিল্ডিংটো কি মজা লাগিছে ন চাওকচোন কেনেকৈ বনাইছে মানে ভাই কি মজা লাগিছে চব আল্টিমেট লাগিছে একদম তো গাইছ মই যিহেতু আপোনালোকক কৈছিলোঁ যে গুৱাহাটী বিশেষ এটা কামত আহিছোঁ বিশেষ এটা কাম মানে হ'ল দুদিন হৈছে মানে মই এয়াৰ হোষ্টেজৰ এই ট্ৰেইনিঙৰ এয়াৰ হোষ্টেজৰ ট্ৰেইনিঙৰ কিবা এটা এপ্লাই কৰিছিলোঁ মানে ফ্ৰেংফিং ইনষ্টিটিউশ্যন হয় তো সেইখনতে মানে আজি হঠাৎ ৰাতিপুৱা মানে কল কৰিছোঁ তো মাতি পঠিয়াইছে মানে ইমাৰ্জেঞ্চি আহিব লাগে গুৱাহাটী ছেমিনাৰ আছে ছেমিনাৰ এটেণ্ড কৰিব লাগে লগত আৰু ইণ্টাৰভিউ আছে তো হঠাৎ আহিব লগা হ'ল তো লোকেশ্যনত আহি পাই গ'লোঁ প্ৰায় আগতে আছে চাই লওক আপোনালোকে চাই থাকক দেখাই দি আছোঁ কোনখন ইনষ্টিটিউটত আহিছোঁ মই তো এইফালে যাব লাগে লেফ্ট ছাইডত লোকেশ্যনটো এইফালে দেখাই আছে লেফ্ট ছাইডত যাব লাগে আগলৈ চাই থাকক তো তাত যাওঁ কি হয় চাওঁ কি হয় ভগৱানে কি কৰিছে ন আল্লাই কি কৰিছে তো এইফালে যাব লাগে লেফ্ট ছাইডত মই গৈ আছোঁ আমি ভিতৰলৈ চাই থাকক আপোনালোকে তো গাইছ এইখনেই হ'ল ফ্ৰেংফিং এয়াৰ হোষ্টেছ ট্ৰেইনিং ইনষ্টিটিউট তো ফাৰ্ষ্টতে ইয়াত আহি ছেমিনাৰ এটেণ্ড কৰিবলৈ দিছে মই ভিতৰত গৈছিলোঁ অলৰেডি তো ছেমিনাৰ এটেণ্ড কৰাৰ পিছত মানে ইণ্টাৰভিউ ল'ব ইণ্টাৰভিউ লোৱাৰ পিছত কি হয় গম নাপাওঁ তো আপোনালোকে আগলৈ চাই থাকক ময়ো অলপ জানি লওঁ নে কি কয় পিছত কৈ আছোঁ আপোনালোকক তো গাইছ ইয়াতে বহি আমাক অলপ সময় ৱেইট কৰিবলৈ দিছে তো ৱেইট কৰোঁ নে কি কয় তো গাইছ আপোনালোকে চাব পাৰিছে এয়া মই আছোঁ বৰ্তমান যোৰাবাট ঘৰলৈ গৈ আছোঁ যেহেতু ঘৰৰ পৰা গুৱাহাটী হোৱাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ বৰষুণৰ কাৰণতে এতিয়া ভাবিছোঁ যে যোৱাৰ সময়ত আপোনালোকক অলপ ভিডিঅ' কৰি দেখাই দিওঁ আৰু আপোনালোকক অলপ কথা পাতি লওঁ নে কি কয় তাৰফালে চাই থাকক ভিডিঅ'খন পূৰা মজা ভিডিঅ' হ'বলৈ গৈ আছে অহা সময়ত ভিডিঅ' কৰিবও পৰা নাই যোৰাবাটৰ অলপ ভিডিঅ' কৰি দেখাই দিওঁ আপোনালোকে নে কি কয় তো গাইছ আপোনালোকে আগলৈ চাই থাকক পূৰা যিমানখিনি ভিডিঅ' আছে এতিয়া চবখিনি ভিডিঅ' একদম চিনেমেটিক ভিডিঅ' দিম আপোনালোকে চাই থাকক পূৰা মজা পাব আশা ৰাখিছোঁ একদম ফুল চিনেমেটিক ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক